Hello everyone, welcome back to my YouTube channel. এতিয়া গৈ আছো হৈছে আমি ৰাইশাৰ চুলি কাটাবলে। তো বলক বন্ধুসকল আমি গৈ থাকো। আমি গৈ আছো। আহি পাই গলো ওচৰতে হয় আৰু মৰিকলং চাৰিআলিটো মৰিকলঙত আৰু আপোনাৰ যেটো পুলিশ পইণ্টটো আছে এই পুলিশ পইণ্টটো ভিতৰৰ পৰা আহিবলে মানে আমাৰ ফালৰ পৰা আহিবলে পুলিশ পইণ্টটো পাৰ হয় মন্দিৰটো পাৰ হয় অলপ দুটামান দোকান পাৰ হলে আছে আৰু আপোনাৰ এই ফালৰ পৰা আহিবলে খুমা আহিতে মানে আপোনাৰ পুলিশ পইণ্টটো পাব নালাগে আৰু তো সেলুন পাৰ্লাৰ প্লাস সেলুনো হয় তো আমি ইয়াত বহি আছো তাৰ মানে মানুহজনে যিজনে কাটিব আৰু ভাত খাই আছে দুপৰীয়া সময়ত যেহেতু গৈছো দুপৰীয়া একচুয়ালি 4টা বাজি পাৰ হ'ল ভাত খাই আছে আৰু আমাক অলপ বহিবলৈ দিলে তো ভাবিলো বহি আছো যদি অলপ কেমেৰাটোকে ঘূৰাই থাকোচোন খুব ধুনীয়াকে হেৰি হয় আৰু সজোৱা হয় পাৰ্লাৰটো ভাল লাগিছে এফালে হাজবেণ্ডো বহি আছে তাইতো এইটো চেয়াৰত বহিবলৈ পাই খুব হেপি বাৰে বাৰে মোক কৈ আছে মা মোক জুলাই দিয়া মানে তাইক ঘূৰাই দিব লাগে হে আৰু তো মানুহজনৰ খাই হৈ গ'ল এতিয়া তাই চুলি কাটিব কোন মিটু চা যাদু কৰি দিয়া তো যাদু কৰিব এবেলে চাই ফটো তুলিছো মই বাবা যাদু কৈ দিয়াচোন তাৰমানে তাইক চুলি কাটিবলৈ গৈ এটা বেয়া জমনি হ'ল মানে মানুহজনে কৈ আছিলে যে ইমান বয়সৰকে আৰু ডাঙৰ ল'ৰা ছোৱালীও আনে কিন্তু হলে কি হলে একদম জ্বলাই দিয়ে কিছুমানে চুলি কাটিবই নিদিয়ে চুবলৈ নিদিয়ে মেচিনটো মোৰ লগাবই নিদিয়ে বলে চুলি কিন্তু তাই ইমানেই ভাল পাইছে চুলিখিনি কাটিবলৈ গৈ চাকচোন একদম তাই টোপনি আহি গৈ আছে তাই শুয়ে গৈ আছে চকুমুৰি আকৌ মনে মনে হাঁহিও আছে পিৰপিৰণি লগা নিচিনা কৰি আছে আৰু খুব ভাল পাইছে তাই আৰু এই কোলা কাপোৰটো যেটো মেৰিয়াই দিছে মানে সেইটো পিন্ধিবলৈ পাইতো তাই আৰু পুৰা হেপি তাই যাদু হৈছে বুলি কৈ আছে আৰু মই সুধিলো কি হৈছে যাদু খুব ভাল পাইছে আৰু যেহেতু প্ৰথমবাৰলৈ কাটিবলৈ গৈছো তাইৰ পাপাই ভয় কৰি আছিলে মানে মোক কৈ আছিলে ছোৱালী কাটাবলৈ চুলি লৈ গৈ আছা নাজানো গৈ পেলাই তাত কি যায় কিবা কৰে মই জানিছো তাই কাটিব দিব বুলি কাৰণ তো মই মাক কৈ যিহেতু আৰু কনফিডেন্স আছিল আৰু তো তাই পাপা আচৰিত হৈ গ'ল যে ইমান মানে এনেকুৱা ল'ৰা ছোৱালী কমে আছে চুলি কাটিবলৈ অসুবিধা নিদিয়া খুব ভাল পাইছে তাই চুলিখিনি কাটিবলৈ নিদি অলপো লৰা নাই দেখিছেনে কি ধুনীয়াকৈ বহি আছে এনেও আমাৰ ৰাইশা মানে ক'ব নাপায় একচুৱেলি মই মাক হয় কিন্তু তাই মানে বহুত ঠাণ্ডা ছোৱালী হয় মানে সৰুৰে পৰা তাই মোক খুব কম আমনি কৰিছে মানে আমনি কৰাই নাই একদম জন্মৰে পৰা এতিয়ালৈকে তো ঘৰ আহি পালো আৰু এতিয়া মই বনাবলৈ লৈছো হৈছে এটা ফেচ পেক ঘৰুৱা এয়া লৈ লৈছো এচামুচ গাখীৰৰ মলাই আৰু এচামুচ বেচন আৰু আধা চামুচতকৈ অলপ কম টাৰ্মাৰিক পাউডাৰ মানে হালধি গুড়ি আৰু আধা চামুচ মৌজোলটো দেখিছেনে পৰুৱা লাগিলে এৰাই দিব লাগিব উপায়টো নাই আৰু এফালে মই আধা চামুচ মান লৈছো হৈছে ৰ'জ ৱাটাৰ এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম একদম পুৰা একদম লৰাই ভালদৰে একদম মিহলাই মিক্স কৰি ল'ম আৰু তো মোৰ ফেচ পেক ৰেডি আৰু সেইখিনি মই এপ্লাই কৰি লৈছিলোঁ মুখত এফালে মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ পিয়াজ কাটি লৈছোঁ তেল গৰম হৈ গ'ল যিহেতু মই ইয়াতে পিয়াজখিনি দি দিলোঁ পিয়াজখিনি ভাজি ল'ম ব্ৰাউনকৈ তাৰপাছত এতিয়া অলপ লৰাই দিম আৰু লৰাই হৈ গ'ল এতিয়া মই এফালে আকৌ মিক্সিত আপোনাৰ ইয়াতে সৰিয়হ আদা নহৰু একেলগতে মিক্স কৰি লৈছোঁ মিক্স কৰি মানে মিক্সাৰত মাৰি লৈছোঁ আৰু এফালে মই পিয়াজ ভজা হৈ গৈছে তাত দি দিলোঁ আৰু ইয়াতে দেখিছেনে বহুতখিনি বাকী আছে যিহেতু এইখিনি মই ভালদৰে চামুচেৰে উলিয়াই দি দিলোঁ আৰু অলপমান পানীও দি দিলোঁ মানে মিক্সিটো ধুই পেলাই আৰু এটা কথা ফেচ পেকটো আপোনালোকে মুখত লগাই বহুত সময়লৈকে ৰাখিব পাৰিব যিহেতু ইয়াত গাখীৰৰ মলাই ইউজ কৰা হৈছে
তো আপোনালোকে বহুত দেৰি ৰাখিব পাৰিব, প্ৰায় এঘণ্টা ৰাখিব পাৰিব। এফালে মই দি দিছোঁ হৈছে নিমখ, হালধি গুড়ি আৰু জলকীয়া গুড়ি এচামুচ দিছোঁ আৰু জিৰা গুড়িটো আধা চামুচতকৈ অলপ কম দিছোঁ। জিৰা গুড়িটো মানে কমেই খোৱা হয় আৰু সেইকাৰণে মই অলপকৈ দিছোঁ। মছলাখিনি ভুনি হৈ গ'ল মোৰ ৰেডি। এতিয়া জোল এড কৰি ল'ম। মই জোল দি দিলোঁ আৰু অলপমান দি দিম। এতিয়া এইখিনি ভালদৰে লৰাই উতলিবলৈ দিম। উতলি অহাৰ পাছতে মই ইয়াতে মাছখিনি দি দিম। তাৰমানে জোল বেছি নিদিওঁ, মাত্ৰ সৰিয়হৰ মাছে একে উতলি শেষ হ'বলৈ মানে সৰিয়হখিনি মাছক সোমাবলৈ জাষ্ট জোলখিনি দিছোঁ। আৰু যিহেতু শুকান ৰাখিম, জোল নহ'ব আৰু তৰকাৰীটো সৰিয়হখিনিৰে ভাতখিনি সানি খাব পৰাকৈ ৰাখিম। আৰু হৈ গ'ল এইখিনি মাছখিনি লৰাই মই ইয়াতে দিম 2টা কেঁচা জলকীয়া। ইয়াতে কেঁচা জলকীয়াখিনি আপোনালোকে পিচিও দিব পাৰে সৰিয়হৰ লগত, মই পাহৰি গৈছিলোঁ তো এনেকৈয়ে দি দিলোঁ। পিচি দিয়াটোৱে বেছি ভাল, মোৰ মনত নাছিলে মানে তেতিয়া। এইখিনি ঢাকি দিম, ঢাকি অলপমান উতলাই ল'ম আৰু ঢাকি দিলোঁ। তাৰ পাছতে এয়া আকৌ হৈ গ'ল ৰেডি। প্ৰায় আপোনাৰ মই মিডিয়াম ফ্লেমত 7-8 মিনিটমান ৰাখিছিলোঁ, তো এইখিনি হৈ গ'ল ৰেডি। এইখিনি মই নমাই দিম এতিয়া, গেছটো অফ কৰি দিম। দেখিছেনে মোৰ তৰকাৰী ৰেডি। মই ওচৰৰ পৰা আকৌ দেখুৱাই দিছোঁ, এয়া চাওক। ফ্ৰিজ পেকটো আপোনালোকে বেছি সময় ৰখাৰ কাৰণ এইটো মানে মুখটো টান নহয়, গাখীৰৰ মলাইটো আছে সেইকাৰণে ৰাখিব পাৰে। গোটেই গাটো আপোনালোকে এপ্লাই কৰিব পাৰে, একো অসুবিধা নাইকিয়া। ফেচৰ কাৰণে বেছি ভাল আৰু মই এইটো কৰোঁ, আপোনালোকে চাব পাৰে, খুবেই ভাল হয়। আৰু আনফালে এইটো এটা স্মৃতি আৰু মোৰ লাইফৰ এটা মানে বহুত মৰমৰ স্মৃতি হয় এইটো। আৰু মোৰ ক্লাছ 2ত যেতিয়া আছিলোঁ, এই কাপোৰযোৰ মই লৈছিলোঁ। চুৰণিটো আছে মাত্ৰ, মানে ক'ৰবাত থাকি গৈছিলে, মই ঘৰলৈ গৈছিলোঁ, লৈ আহিলোঁ, ভাবিছোঁ আপোনালোককো দেখুৱাই দিম। কাপোৰযোৰ মোৰ বহুতেই প্ৰিয় কাপোৰ। ইয়াৰ ওপৰত মানে এটা ষ্টৰি আছে, মই এতিয়া ক'ব নোৱাৰিম, মই জাষ্ট দেখুৱালোঁ। নেক্সট ব্লগ কেতিয়াবা আকৌ ব্লগ এটা ক'ম। তো যদি ভাল লাগিছে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।